তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আৰু আজি ফাইনেলি মানে মই যিটো নেকি মাফিয়াৰ দেখা পাইছে আপোনালোকে, মাফিয়াক মানে অলপ সেই নম্বৰ প্লেটখন লগাম বুলি আজি ওলাই আহিছোঁ। আৰু চাব পাৰি পিছপিনি লগাই দিম। তো কেনেকুৱা লাগিব এবাৰ কমেণ্ট কৰি জনাব হা। এইপিনি লগাই দিম, এই চাইডে এইটো অলপ কাটিব লাগিব আৰু ইয়াত লগাই দিম, ইয়াত এটা আৰু ইয়াত হৈ যাব লগাই দিম। আৰু এইটো খুলি দিম, এইটো খুলি মেলি আৰু এইটো অলপ কাটি দিম। তাৰপিছত লগাম মোৰ মাফিয়াক আজি নম্বৰ প্লেট লগাম। তো মানে বহুত মানে কৈ থাকে মানে নম্বৰ প্লেটটো লগাম। তাৰপিছত মই ভাবি আছিলোঁ অকল তেল আই ডি বুলি কয়, তেল আই ডি বুলিয়ে কৈছিলে নম্বৰ প্লেট লগোৱাটো। তো সেইটো অৰ্ডাৰ দিম বুলি ভাবোঁতে মানে মই অলপ টাইমে নাপাওঁ। সেইটো কাৰণে মানে মই সময় পোৱা নাছিলোঁ। আৰু সেইটো কাৰণে এতিয়া মানে অলপ মানে মই দিমাগত আহিলে এটা, তো ইয়াৰ পৰাই মানে যোগাৰটো হৈ যাব। তেল আই ডি নালাগে। ইয়াত কিন্তু হোল মাৰিব লাগিব নেকি, এইফালে তো হোল মাৰি দিম আৰু মাফিয়াক লগাই দিম। সেইপিনে দেখা পাইছে মাফিয়া। আৰু আজি অলপ মানে নিউৱে হৈ আছে, কাৰণ মই কালি ধুইছিলোঁ। তো সেইটো কাৰণে বহুত বোকাই লাগিছে, কিন্তু স্ক্ৰেচ বহুত কেনেকুৱা লাগে আৰু হয়তো। আৰু দেখা পাইছে এইপিনে আৰু কেমেৰামেন নাই, মানে দৌৰিবলৈ ফোন ধৰিবলৈ বেলেগৰ নিচিনা আৰু মই নিজে দৌৰি যাব লাগিব। আৰু এতিয়া আপোনালোকক লগ পাই আছোঁ, দোকানতে লগ পাই আছোঁ। দোকান মানে মোৰ লগৰে হয়, ই লগাই দিব, মানে ফোন কৰা নাই। তো এনে গৈ লগাই দিলেও এনেকুৱা লগাই দিয়ে আৰু একোৱেই কিবা নকৰে, ডিমাণ্ড নকৰে পইচা চইচা। আৰু এইটো চাওক মোক মাফিয়াক কিমান দিন এইটো ইয়াৰ ডিব্বা দুটাটো মানে এনেকৈ হৈ গ'ল মানে। তো লগৰক কেতিয়াও বিশ্বাস কৰি বাইক দিব নালাগে, যোনে হওক, যেনেকুৱাই লগৰ হওক, কেতিয়াও বিশ্বাস কৰি বাইক দিব নালাগে। কাৰণ মই দি কিনিও মোৰ গোটেইখিনি এই ডিব্বা দুটা ইয়াৰ আছিলে, সেইটো কিবা কৰি দিলে, ক'ৰবাত হেৰুৱাই দিলে। আৰু সেইটো চাইছ, আৰু ইয়াত বডি দিয়া সেইটো ভাঙি থৈ দিলে। আৰু মানে অলপ ইঞ্জিনটো মানে কটা বাজে, মানে এইটো টাইমিং চেইন বুলি কৈছোঁ। এইটো কিবাটো চেইন স্পকেটে সৰু থাকে যে, সেইটো স্পকেটে কটা বাজে। মই বাৰু ষ্টাৰ্ট কৰি দেখাই দিম এতিয়া, আৰু চাব আপোনালোকে। নিউট্ৰেল হৈ গ'ল, চাব পাৰে আপোনালোকে। এতিয়া চাউণ্ডটো আহিব চাব। ইয়াৰ পৰা চাউণ্ড পাইছোঁ, এইটো চাউণ্ডটো এইটো মানে মই লগৰটো বিশ্বাস কৰি দিলোঁ, মানে কি কৈ দিলে আৰু সিয়ে জানে। আৰু সেইটো কাৰণে কৈছোঁ আপোনালোককো কেতিয়াও লগৰক বিশ্বাস কৰি বাইক দিব নালাগে। মই দি কিনি পাই গৈছোঁ। মই আপোনালোকক কিবাটো দি আছোঁ, এইটো ল'ৰাটো দেখিছে নহয়, স্ক্ৰীণত দিয়া ল'ৰাটো। তাক মই ইনষ্টা আইডিও মেনশ্যন কৰি দিম। আপোনালোকে তাক মেছেজতো সুধিব পাৰিব যে মোক মানে নিখিল বুলি মাতে, নিখিলৰ বাইকটো কি কৰিলি তই বুলি, মানে এনেকুৱা মেছেজ দি কিনি সুধিব পাৰে। তো এতিয়া ব'লক সেইবিলাক কৈ নাথাকোঁ আৰু যাম আমি দোকানলৈকে। চ' গাইজ ফাইনেলি এতিয়া দোকানলৈকে আহি পালোঁ। আৰু দোকানত আহি পোৱাৰ লগে লগে তাক সুধিছোঁ লগৰটোক, ই মানে অলপ কামত ব্যস্ত হৈ আছে। সেইটো কাৰণে মানে নিজে খুলি মেলি যিকোনো কিবা কৰিবলগীয়া আছে সেইটো কৰি লওঁ। আৰু এই চাইডে দেখা পাইছে নম্বৰ প্লেটখন কাটি থৈ দিছোঁ ইয়াত। আৰু এতিয়া হোল্ড কৰিম, দেখি থাকক আপোনালোকে। মিস্ত্রি কোন হয় ভাই? নাজানো মিস্ত্রি কোন হয়? মিস্ত্রি দেখা মিস্ত্রি নিজে বনাবলগীয়া হৈছে। ফাইনেলি এতিয়া নম্বৰ প্লেটখন হল কৰা হৈ গ'ল। আৰু এতিয়া লগাম মাফিয়াৰ পিছপিনি নম্বৰ প্লেটখন। এতিয়া লাগিব নাই, এইটো জোখ মাখ ল'ব লাগিব। অলপ মানে জোখ মাখটো নকৰাকৈ মই কাটি দিলোঁ, হলটো কৰি দিলোঁ। তো সেইটো কাৰণে অলপ গড়বড়ে হ'ব নেকি। চ' গাইজ ফাইনেলি এতিয়া মাফিয়াক মানে অলপ নম্বৰ প্লেটটো লগাই কিনি আহিলোঁ। আৰু যিখিনি লগাবলগীয়া আছিলে আৰু কিছুমান লগোৱা নাই, সেইখিনি দেখি পাইছে। মাফিয়াৰ নম্বৰ প্লেট লাগি গ'ল আজি, আৰু এতিয়া একো বয় নাই আৰু। চ' সেইখিনি দেখিব পোৱা গৈছে। আৰু এই চাইড আছে বস্তুখিনি গোটেই
এইখিনি আছে মানে তাত ইণ্ডিকেটাৰ লগোৱা কিবাখিনি আছিলে আৰু এইটো মডগাৰ্ডটো আছিলে কাটি দিলোঁ আৰু চাহ অলপ হেণ্ডেলটো ওখ কৰি দিছোঁ তো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব এইটো হেণ্ডেলটো উঠাই দিছোঁ তো মানে অলপ এতিয়া চলাবলৈ মানে কমফৰ্টেবল হৈছে আৰু পূৰা চলাবলৈ মজা হৈছে পিছ পিন্ধি পোৱা চাওক কেনেকুৱা জুম মজা লাগিছে তো হেল্ল' এভৰিৱান এতিয়া গ'ললৈকে গৈ আছোঁ বস্তুখিনি লৈ কিনি আৰু সেইপিনি মই পিছপিনি পৰা আহিলোঁ আমাৰ ঘৰ মই এতিয়া নেদেখাওঁ বাৰু গৰুটো তো পাছতকৈ কেতিয়াবা বাৰু দেখাই দিম অলপ মানে দেখাবলৈ মানে অসুবিধা হৈ আছেতো সেইটো কাৰণে মানে এতিয়া দেখাব নোৱাৰোঁ তো ভিডিঅ'টো চাই কিনি কেনেকুৱা পালে অলপ লাইক কমেণ্ট কৰি এইটো এইখন গাহৰি পোৱালি আৰু সেই পিনি দিছে গাহৰি পোৱালি আৰু সেইখিনি মই উঠাই লৈ আনিলোঁ সেইখিনিতে